হেল্ল' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ দৰঙীয়া ভাষাত। আৰু যদি আপোনালোকে দৰঙীয়া ভাষাত মোৰ ভিডিঅ'বিলাক চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু আমি এইবিলাক কি কৰি আছোঁ জানেনে? আমি ৰিলচ বনাই আছোঁ। আৰু এতিয়া এইকেইদিন যিহে গৰম পৰিছে, এই গৰমত ক'তো যাবও নোৱাৰি, সেইকাৰণে আমি ঘৰত ৰিলচকে বনাই আছোঁ। পিছে ৰিলচকে বনাওঁতে আমাৰ ভুল হৈয়ে থাকে। ঘৰৰ ভিতৰত নহ'লে এবাৰ আকৌ বাহিৰলৈ গৈছোঁ। আৰু আমাৰ মোবাইল থ'বলৈ ষ্টেণ্ড নাছিল কাৰণে আমি মোবাইলটো খিৰিকীত থৈ পেলাই এনেকৈ ৰিলচ বনোৱাৰ সুবিধা কৰি লৈছোঁ। আৰু আইডিয়াটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাই দিবি। আৰু তাৰপিছত আমি বাহিৰলৈ আহি পেলাই আমি কি কৰিছোঁ দেখিছানে ৰাইজসকলে? আৰু আমাৰ এইখনক ঘোঁৰা বুলি কয়, আৰু আপোনালোকৰ ফালে কি বুলি কয় নাজানো বাৰু, কমেণ্ট কৰি জনাবি। আৰু আমি ৰিলচ বনাব বাহিৰত আহিলোঁ, বা ৰিলচ বনাব লাগে কাৰণে আকৌ সেই ঘোঁৰাখন চোতালৰ মাজতে আছিল, দুয়োটাই ধৰি পেলাই আমি সেইখন ছাইড কৰি দিলোঁ। গাইজ তাৰপিছত আমি বাহিৰলৈ আহিলোঁ ঠিকেই বাৰু, কিন্তু বাহিৰলৈ অহাৰ পিছতো সেই একে গতি, পিছে মুখত বেজাৰ ৰ'দ পৰি থাকে।